চৰকাৰৰ জেপত নগাঁও জিলাৰ আৰক্ষী প্ৰশাসন। নগাঁওৰ ৰাজীৱ ভৱনত থকা কংগ্ৰেছ কৰ্মীক খেদি আহিছিল নগাঁও জিলা বিজেপি কৰ্মীয়ে। বিজেপিক ভেটা দিয়াৰ পৰিৱৰ্তে নগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীক বাধা দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। নগাঁও আৰক্ষী অধীক্ষকে বিজেপিৰ পক্ষপাতিত্ব লোৱাৰ দাবী নগাঁও জিলা কংগ্ৰেছৰ। আৰক্ষীৰ সৈতে হোৱা হেতা ওপৰত কংগ্ৰেছৰ বহু কৰ্মী আঘাতপ্ৰাপ্ত হয়। বিজেপিক কেইবাৰ এটেক কৰিছে, এছ পি ছাৰে আমাক কেইবাৰ এটেক কৰিছে, গোটেই ফুটেজটো ওলাই যাব। আজি আমি নগাঁৱৰ এছ পিজনক এটাই অনুৰোধ, আগন্তুক নিৰ্বাচন আহি আছে, তেওঁ নিৰপেক্ষতা যদি অৱলম্বন নকৰে, এনেকুৱা ধৰণৰ যদি পক্ষপাতি লয়, তেনেকৈ মই ভাবোঁ গণতন্ত্ৰৰ ইয়াৰ হত্যা হ'ব। সেইদৰে এজন এছ পি যদি তেওঁ হয়, তেওঁ নিৰপেক্ষভাৱে দুয়োটাৰ বিষয়ে চাব লাগিব। আজি যিটো ভিডিঅ' ফুটেজ আপোনালোকে উলিয়াওক, চাওক আজি তেওঁ কেনেকৈ আমাক ব্যৱহাৰ কৰিছে আৰু বিজেপিক ব্যৱহাৰ কৰিছে। মহম্মদ ৰিজভী তেওঁ প্ৰধানমন্ত্ৰীৰ মাতৃলৈ যিটো অশালীন মন্তব্য, সেই গোটেই মন্তব্যটো বিজেপিয়ে ৰহণ সানি আমাৰ কংগ্ৰেছ দলৰ ৰাহুল গান্ধী ডাঙৰীয়ালৈ ঠেলি দিলে। আৰু সেই প্ৰতিবাদ হিচাপে যোৱাকালি তেওঁলোকে APCC আমাৰ ঘেৰাও কৰিছে ৰাজীৱ ভৱন, আৰু আজি নগাঁও ৰাজীৱ ভৱন ঘেৰাও কৰিছে। এটা কথা স্পষ্ট হ'ল, তেওঁলোকে গণতন্ত্ৰ নিঃশেষ কৰা মতলবেৰে ওলাই আহিছে, আৰু প্ৰশাসনো যে হিমন্ত বিশ্ব শৰ্মাৰ জেপত সোমাই গ'ল, সেইটো আজি আমাৰ চকুৱে প্ৰদৰ্শন হয়। আমি যদি গণতান্ত্ৰিকভাৱে বিৰোধী দলৰ ভূমিকা কেনেকুৱা, আপোনালোক চতুৰ্থ স্তম্ভ আপোনালোকে জানে সেইখিনি, কিন্তু সেইখিনি ধূলিসাৎ কৰিছে। আমি যদি গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰিব যাওঁ, আমি কিবা এটা প্ৰতিবাদ কৰিব যাওঁ, আমাক তেওঁলোকে পাৰ্মিশ্যন নিদিয়ে, গেটৰ আমি বাহিৰ হ'ব নোৱাৰোঁ। কিন্তু আজি বিজেপি দলৰ কেনেকৈ পাৰ্মিশ্যন দিলে, তেওঁলোকে আজি খেদি আহিছে আমাৰ আজি ঘৰত প্ৰৱেশ কৰিব আহিছে, ৰাজীৱ ভৱনত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধী বিহাৰৰ যি পদযাত্ৰা, সেয়া দেখি শংকিত হৈ পেলাই তেওঁলোকে আবুল তাবুলটো বকিছে আৰু অমানুষিক কাৰ্যকলাপত লিপ্ত হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোক চতুৰ্থ স্তম্ভ, আপোনালোকে নিৰপেক্ষ আৰু নিৰ্ভীকভাৱে বাতৰি প্ৰদৰ্শন কৰক, জনতাক জাগ্ৰত কৰাটো আপোনালোকৰ দায়িত্ব, নহ'লে গণতন্ত্ৰ লগতে সংবিধানলৈ ভাবুকি আহিছে। এই ক্ষেত্ৰত মই নগাঁও জিলা কংগ্ৰেছৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচী সামৰি ভাবিছোঁ, যদি আমি এজন সচেতন নাগৰিক হিচাপে, এজন কংগ্ৰেছ কৰ্মী হিচাপে মই আপোনালোকক কৈছোঁ, এতিয়াও যদি আমি এইখিনি প্ৰটেষ্ট নকৰোঁ, তেতিয়াহ'লে আহিব লগা যুৱ প্ৰজন্মই হওক, নৱপ্ৰজন্মই হওক, আমাক কিন্তু ধিক্কাৰ দিব। আচলতে প্ৰতিবাদ কৰে বিৰোধী, কিন্তু এইবাৰ উল্টা। তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত, তেওঁলোকৰ ৰাজ্যতো তেওঁলোকৰ, আৰু তেওঁলোকে আহি আজি প্ৰতিবাদ কৰিছে। প্ৰতিবাদৰ কোনো ইছ্যু নাই। মহম্মদ ৰিজভী তেওঁ এজন সংখ্যালঘু নেতা বিজেপিৰ, আৰু তেওঁক ইতিমধ্যে এৰেষ্টো কৰিছে। আৰু কিন্তু তাৰ কথাটো উল্টাই পেলাই ৰাহুল গান্ধীৰ বিৰুদ্ধে সমগ্ৰ দেশত দেখা গৈছে। কালি গুৱাহাটীত, আজি নগাঁৱত এয়া প্ৰটেষ্ট কৰিছে। আচৰিত ঘটনা, এনেকুৱা ধৰণৰ আমি কেতিয়াও দেখা নাই। আৰু কংগ্ৰেছৰ এগেইনষ্টত আজি প্ৰটেষ্টৰ নেতৃত্ব দিছে নগাঁও মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেন সীমান্ত বৰা, যিজনে কংগ্ৰেছৰ দিনত মিউনিচিপালিটিত উঠি ৰজা বহি ৰজা আছিল, আৰু আজি বিজেপিৰ দিনতো তেওঁৱে উঠি ৰজা বহি ৰজা। কংগ্ৰেছৰ যুৱ কংগ্ৰেছ কৰি তেওঁ আজি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদত তেওঁ নেতৃত্ব দিছে। প্ৰথম বেৰিকেডটো তেওঁলোকে ভাঙিছে, ছেকেণ্ড বেৰিকেড তেওঁলোকে আহি ভাঙিছে। আমি তেতিয়া ওলাই গৈ পেলাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ। আমি কোনো বেৰিকেড